বৰহমপুৰ সমষ্টিৰ নিষ্কামপুৰ পঞ্চায়তত প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ তীব্ৰ প্ৰতিবাদ। অকল মহন্তই নহয়, বিধায়কজনৰ খুৱে বাৱে থকা অগপৰ জ্যেষ্ঠ নেতা তথা নিষ্কামপুৰ পঞ্চায়তৰ সভাপতি নিৰঞ্জন বৰাৰ বিৰুদ্ধেও প্ৰতিবাদ মুখৰ হৈ পৰিছে পঞ্চায়তবাসী। বিগত পঞ্চায়তৰ সভানেত্ৰী বন্দনা বৰাৰ কাৰ্যকালত নিষ্কামপুৰ পঞ্চায়তৰ ৪ নং ৱাৰ্ডত এটা পথৰ নামত আবদ্ধ ধনৰ সৰভাগ হৰলুকি কৰাৰো অভিযোগ ৰাইজৰ। এটা বিধ্বস্ত পথৰ বাবে তীব্ৰ প্ৰতিবাদ বৰহমপুৰ সমষ্টিৰ নিষ্কামপুৰ পঞ্চায়তত। বিগত 2016-17 বৰ্ষত নিষ্কামপুৰ পঞ্চায়তখনে 18,90,000 টকা ব্যয়েৰে ৪ নং ৱাৰ্ডৰ ভেবেঙাআটি গাঁৱলৈ যোৱা পথটো চিচি ব্লকেৰে নিৰ্মাণ কৰিব লাগিছিল যদিও মাত্ৰ 20 মিটাৰ কাম কৰিয়েই দায়িত্ব সামৰিলে বিগত পঞ্চায়ত সভানেত্ৰী বন্দনা বৰাই। পথটো নিৰ্মাণৰ সৰহভাগ ধনেই সভানেত্ৰীগৰাকী আত্মসাৎ কৰাৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। বৰ্তমানৰ পঞ্চায়তৰ সভাপতি নিৰঞ্জন বৰাৰ পৰিয়ালে বিগত বহু বছৰ ধৰি পঞ্চায়তখন দখল কৰি এক প্ৰকাৰৰ ৰাজত্ব চলাই অহাৰ লগতে সম্পত্তিৰ পাহাৰ গঢ়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তবাসীয়ে। উল্লেখ্য যে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বৰহমপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক উক্ত পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ দাবী উত্থাপন কৰিছে পঞ্চায়তবাসীয়ে। কাৰ্বি আংলং জিলাৰ এখন মানিক কিছু নামৰ এজন ব্যক্তিৰ এখন 1700-1800 CMৰ এটা কুঁৱাৰী আছে। কিন্তু আজি 4 বছৰ 3-4 বছৰৰ পৰা তেওঁ 3-4খন পাহাৰ খনন কাৰ্য চলাই, JCB ডাম্পাৰ দি পেলাই খনন কাৰ্য চলায়। আমাৰ এই ৰজাগাঁও ভকচং পথেদি দি পেলাই তেওঁলোকে 100-150 JCB তাৰমানে অহা যোৱা কৰি পেলাই অবৈধ চালানবিহীনভাৱে কিছু দুই এটামান চালান ৰাখিব আৰু বাকী চালানবিহীনভাৱেই তেওঁলোকে বন বিভাগক মেনেজ কৰি পেলাই তেওঁলোকে এইটো ৰাস্তাত অবৈধভাৱে যাতায়াত কৰি আছে। আপোনালোকে এইখন বন বিভাগক কিবা জনোৱা নাছিল? বন বিভাগৰ ইয়াতে ফৰেষ্ট এখন হেৰি আছে, গেট আছে, তাতে চাব বিড অফিচাৰ আছে। আমি তেখেতক এই বিষয়ে অৱগত কৰাইছোঁ, কিন্তু এই কোনো গুৰুত্ব দিয়া নাই। গতিকে এই অবৈধভাৱে ডাম্পাৰ JCB চলাৰ কাৰণে গতিকে একটা ৰজাগাঁও ভকচং পথটো 7 কিলোমিটাৰ ৰাস্তা এটা গোটেই বিধ্বস্ত হৈ গৈছে। ইয়াতে ডাঙৰ ডাঙৰ পুখুৰী সদৃশ্য খাল হৈছে আৰু যাৰ কাৰণে নেকি এতিয়া আমাৰ সৰু সুৰা গাড়ী মটৰ চলাই অসুবিধা হৈছে আৰু বিশেষ কৰি আমি মানুহ চলোৱাটোহে আমাৰ অসুবিধা হৈ গৈছে। গতিকে আমি ভাবিছোঁ যে এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ, ৰাজ্য চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে অবৈধ চালানবিহীনভাৱে অবৈধভাৱে যদিও 1 নম্বৰ কৰিছে 1700 CMৰ 1800 CMৰ, কিন্তু তেওঁলোকে অবৈধভাৱে যে এইটো কাম আজি 2-3 বছৰৰ পৰা যে কৰি আছে এইটো বন্ধ কৰিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টে। আৰু তাৰ লগতে আমি PWD অসম চৰকাৰৰ PWD মন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, আমাৰ এই বিধ্বস্ত হৈ যোৱা যিটো ৰজাগাঁও ভকচং PWD পথ আছে এই পথটো যাতে মেৰামতি কৰি আমাৰ জনসাধাৰণ যাতে এটা চলাচল কৰাত সুব্যৱস্থা কৰি দিয়ে, সেইটো আমি অসম চৰকাৰৰ বিষয়ববীয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ। কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, খবৰ এনি।